নমস্কাৰ বন্ধু বান্ধৱীসকল, উদয় ব্লগ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকলে আজি যাই আছোঁ আমি নিউ কোচবিহাৰ, আৰু নিউ কোচবিহাৰৰ পৰা আমি যাম কোচবিহাৰ ৰাজবাৰী। তো তাতে আজি যাম আৰু যোৱাৰ কাৰণে মানে ইয়াতে আমি আছোঁ বৰপেটা ষ্টেচন, যিটো আমাৰ বৰপেটাৰ ষ্টেচন, তাতে আছোঁ বুলে। আৰু সময় এতিয়া প্ৰায় 7:40 আমি সেইফালে নিউ কোচবিহাৰ ষ্টেচন পাইছোঁ। এইটো ষ্টেচন। নিউ কোচবিহাৰৰ পৰা আপোনালোকে ৰিজাৰ্ভ কৰি আহিলে আপোনাৰ 100 টকা ল'ব। আপোনালোকে এনেকৈ আহিলে মানে যদি আপুনি ৰিজাৰ্ভ কৰি আহে শান্তিত আহিব আৰু ব্লগিং কৰিব পাৰিব। যাৰ মানে ব্লগিং কৰাৰ ইচ্ছা আৰু যাৰ মানে চোৱাৰ ইচ্ছা তেওঁ মানে এনেকৈ আহিলেও হ'ব। আৰু যদি আপুনি ৰিজাৰ্ভ নাহে আপুনি 20 টকাতো আহিব পাৰে। বহুত ভাল এনেকুৱা টকা আৰু মানে নিউ কোচবিহাৰ ষ্টেচনৰ পৰা যিটো আমাৰ ৰাজবাৰী, কোচবিহাৰ ৰাজবাৰী, সেইটো হ'ল আপোনাৰ মাত্ৰ 6 কিলোমিটাৰ। ইয়াতে বেছিভাগ টোটো চলে, গাছ টোটোই পাব, টেম্পু আনিলে আৰু বেছি টকা। টিকেট কৰি আছে ইয়াতে আপোনাৰ প্ৰৱেশ কৰি আছে, আৰু ইয়াতে আপোনাৰ চেকিং হয়, ইয়াতে চেকিং হৈ আছে। এইটো কেৱল বাহিৰৰ কাৰণে এটা টিকেট দিছে, বাহিৰত মানে ভিডিঅ' কৰাৰ কাৰণে। এইটো হ'ল ফাৰ্ষ্ট গেট, আৰু এইটো টিকেট কাউণ্টাৰ। আৰু আপোনালোকে চাওক মানুহবিলাক ইয়াতে পূৰা একদম ফট খাইছে। এইটোৱে হ'ল আপোনাৰ কোচবিহাৰ ৰাজবাৰী। তো গাইছ, এতিয়া কোচবিহাৰ ৰাজবাৰীত আহি উপস্থিত। তো আপোনালোকক দেখুৱাই আছোঁ ৰাজবাৰী কেনেকুৱা, আৰু ইয়াৰ কিছু হিষ্টৰীও আপোনালোকক জনাই আছোঁ। বাবু কেনে লাগছে? মানুহ ভাল লাগছে। এইবিলাক মানে সৰু সৰু গছ থৈছে ইয়াতে, কি সুন্দৰ গছ ৰোপণ কৰিছে। আৰু ইয়াতে মানে আহিছে নিজৰ গাৰ্লফ্ৰেণ্ডবিলাক লৈ আহিছে। ইয়াতে গাৰ্লফ্ৰেণ্ডবিলাক আছে, কিছুমান গাৰ্লফ্ৰেণ্ড আছে, কিছুমান মানে ফ্ৰেণ্ডে ইয়াতে আছে। চব গছৰ তলত জিৰাইছে। খুব ৰ'দ, আজি ছানডে কাৰণে আজি মানে বহু মানুহ হৈছে ইয়াতে। ইমান দিনে ময়ো মানে ইউটিউবতে চাই আছিলোঁ ৰাজবাৰী, আজি মানে নিজৰ চকুৰ আগত আছে একদম। চাওক গাইছ কিমান ধুনীয়া, নিজৰ চকুৰ আগত আছে, ইমান ধুনীয়া। গাইছ মই ইয়াৰ কিছু হিষ্টৰী ক'ম। মানে 1887 চনত ৰজা নৃপেন্দ্ৰ নাৰায়ণৰ ৰাজত্বকালত মানে এইটো ৰাজবাৰী বনোৱা হৈছিল। আৰু ইয়াৰ যিটো ডিজাইন, সেইটো হৈছে আপোনাৰ বাকিংহাম প্লেচৰ মানে যিটো ডিজাইন, সেই ডিজাইনটো লোৱা হৈছে এইটো। আৰু গাইছ আপোনালোকে এই বৰ্ডটো চাই ল'ব, ইয়াতে গোটেইখিনি হিষ্টৰী ইয়াতে আছে, লিখা আছে। আপোনালোকে
ইয়াতে ফুলবিলাক চাওক না গাইজ, কি সুন্দৰকৈ ফুলবিলাক ৰৈছে ইয়াতে। ৱাও! আৰু এইটো মানে পানী যে ওপৰেদি উঠি থাকে এনেকৈ, এই ডিজাইনটো কেনেকুৱা ধুনীয়া বনাই থৈছে। আৰু দুটা ইয়াতে টপ আছে, এই ৰজাৰ দিনতে বনোৱা এইবিলাক টপ আছে দুটা। চাওক গাইজ কিমান মানুহ হৈছে, একদম মানে কোৱা নাযায়, বহু মানুহ হৈছে ইয়াতে, বহুত মানুহ হৈছে। চাওক ইমান সুন্দৰ। ৱাও! এইবিলাক ডিজাইন আছে ঘৰৰ। আৰু এই লকৰ চিষ্টেমবিলাক চব কেনেকুৱা, লক চিষ্টেম এই ৰজাৰ দিনতে। এইডালত নিশ্চয় ৰজাৰ হাত লাগিছে, ৰজা নৃপেন্দ্ৰ নাৰায়ণ। গাইজ এই যিটো দৰ্জাৰ মানে এইটো আপোনাৰ চিচাৰ ডিজাইন, সেই ৰজাৰ দিনৰে এইবিলাক ডিজাইন, চিচাৰ ডিজাইনটো কি ধুনীয়া গাইজ। ইমান ডাঙৰ দৰ্জা হা, ৰজাৰ দিনৰ ঘৰ। বাপৰে বাপ গাইজ, দৰ্জাবিলাক চাওঁ না, কিমান ডাঙৰ দৰ্জা। ৱাও! ইমান ডাঙৰ দৰ্জা। ৱাও! বেলকনিতে মজা লাগছে না? হা কেনে লাগিছে মনিকা? লাগিছে না? চাওক না গাইজ, কি বঢ়িয়া ভিউ বেলকনিৰ পৰা। এইটো ৰাজবাৰী আছে, ৰাজবাৰীৰ পৰা আমি এইটো বেলকনিৰ পৰা এটা ভিউ দিছোঁ বাহিৰৰ পৰা। কিমান সুন্দৰ। হ'ল কাঠৰ খটখটি, এইবিলাক কাঠৰ ডিজাইন, ৰজাৰ দিনৰ কাঠৰ ডিজাইনবিলাক, এই লাইটৰ ডিজাইনবিলাক চাওক। আগতে ৰজাৰ দিনতে বনোৱা এইবিলাক মানে লাইটবোৰ সুন্দৰ ডিজাইন। সেইকাৰণে কিন্তু ভাটৌ চৰাই ভালেখিনি আছে, কিন্তু বহুত ভাটৌ চৰাই আছে ইয়াতে, এইবিলাক ভাটৌ চৰাই উৰি আছে। যদি গাইজ ইয়াতে আহে, মই টিকেটৰ মানে টকাৰ হেৰিটো কৰি আছোঁ, মানে একজনৰ 25 টকাকৈ, আৰু ভিডিঅ' কৰিলে 25 টকা আৰু এক্সট্ৰাকৈ দিব লাগিব আপোনালোকে। ভিডিঅ'টো কিন্তু আপুনি বাহিৰতহে কৰিব পাৰিব, ভিতৰত নোৱাৰে। ভিতৰত অনলি ফৰ ফটো